Hello everyone, welcome to my YouTube channel. হয় আপোনালোকে ঠিকই দেখিছে ভিডিঅ'ৰ থাম্বনেইলত। আজি এই ভিডিঅ'টোত আমি আলোচনা কৰিম যে কেনেকৈ আপুনি আপোনাৰ এটিএম কাৰ্ডখনৰ অবিহনে আপুনি এটিএমৰ পৰা আপোনাৰ একাউণ্টৰ যি টকা তাক উইথড্ৰল কৰিব পাৰিব। নমস্কাৰ বন্ধুসকল, মই যতীন শইকীয়া, আপোনালোকে চাই আছে মোৰ চেনেল টেকনিকেল সহায়। তেনেহ'লে আহক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। Every single day, I'm gonna make something. ভিডিঅ'টো যথেষ্ট ইণ্টাৰেষ্টিং হ'ব, কিয়নো আপোনালোকক এই ভিডিঅ'টোত মই আপোনালোকক প্ৰেক্টিকেলি কৰি দেখাম যে কেনেকৈ আপোনালোকে এটিএমত গৈ আপোনালোকৰ কেৱল স্মাৰ্টফোনটোৰ জৰিয়তে অতি সহজতে কেৱল মাত্ৰ 2 মিনিটৰ ভিতৰতে আপুনি এটিএমৰ পৰা আপোনাৰ জমা টকা উইথড্ৰল কৰিব পাৰিব। তেনেহ'লে বন্ধুসকল আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তাৰ আগতে আপোনালোকে কি প্ৰচেছ কৰিব লাগিব সেই প্ৰচেছখিনিৰ বিষয়ে আপোনালোকক কৈ দিওঁ। এটিএম কাৰ্ড নোহোৱাকৈ আপুনি এটিএমৰ পৰা টকা উঠাবৰ কাৰণে আপোনাক কেইটামান বস্তুৰ প্ৰয়োজন হ'ব। সেই বস্তুকেইটা আপোনালোকক কি লাগিব মই কৈ দিছোঁ। তাৰ কাৰণে আপোনালোকৰ পোনপ্ৰথমে এটা ষ্টেট বেংক অফ ইণ্ডিয়াত এটা একাউণ্ট থাকিব লাগিব। একাউণ্টত আপোনাৰ জমা টকা থাকিব লাগিব আৰু আপোনাৰ এটা স্মাৰ্টফোন থাকিব লাগিব। যদি এই তিনিটা বস্তু আপোনাৰ আছে তেনেহ'লে আপুনি অতি সহজতে আপুনি এটিএমৰ পৰা এটিএম কাৰ্ড অবিহনে আপোনাৰ একাউণ্টৰ টকা উইথড্ৰল কৰিব পাৰিব। তাৰ কাৰণে এতিয়া কি কৰিব লাগিব আপোনালোকক মই কৈ দিছোঁ। আপোনালোকৰ কাষত স্ক্ৰীণত মোৰ মোবাইলৰ স্ক্ৰীণ প্লেছ হোৱা দেখিবলৈ পাব। আপোনালোকে তাত চাই যাব আৰু মই ইয়াত তেনেকৈ কৰি যাম। সকলোতকৈ প্ৰথমতে আপোনালোকে তাৰ কাৰণে এটা এপ্লিকেশ্যন ইনষ্টল কৰিব লাগিব আপোনাৰ স্মাৰ্টফোনত, আৰু সেই এপ্লিকেশ্যনটোৰ নাম হৈছে ইউনো SBI। ইউনো SBIৰ কথা হয়তো আপোনালোক বন্ধুসকল বহুতে শুনিছে বা বহুতে দেখিছেও তাৰ এডভাৰটাইজমেণ্ট। আপোনালোকে কেতিয়া দেখিছে কৈ দিওঁ, যেতিয়া নেকি আপোনালোকে এটিএমত আপোনালোকৰ টকা উইথড্ৰল কৰিবলৈ যায় তেতিয়া আপোনালোকে এটিএমৰ ৱালত আপোনালোকে কিছুমান ইউনো SBI কিছুমান ষ্টিকাৰ লগোৱা কিছুমান এডভাৰটাইজমেণ্ট লগোৱা দেখিবলৈ পাইছে। আৰু এনেকৈ SBI গ্ৰাহকসকলৰ সুবিধাৰ্থে বহুত কিছুমান এনেকুৱা ফিচাৰ্ছ আৰু গেজেটছ ইতিমধ্যে গ্ৰাহকসকলৰ সুবিধাৰ্থে তেওঁলোকে আগবঢ়াই আহিছে। তাৰ ভিতৰত আপোনালোকে যেনেকৈ কওঁ নেকি CDMৰ কথা কওঁ, কেছ ডিপ'জিট মেচিন। এটিএমৰ কথাটোতো সকলোৱে গম পায়েই, আৰু আজিকালি বৰ্তমান সময়ত পাছবুক প্ৰিণ্টিং মেচিনো তেওঁলোকে ইনষ্টল কৰিছে এটিএমৰ কাষতে। আৰু শেহতীয়াকৈ যোনটো নেকি অফিচিয়েল এপ্লিকেশ্যন হয় ইউনো SBI, সেই ইউনো SBIটোৱে গ্ৰাহকৰ মাজত যথেষ্ট এটা চৰ্চা লাভ কৰিছে। আৰু এই ইউনো SBIৰ এটা ফিচাৰ্ছ আছে যে আপুনি এটিএম কাৰ্ড অবিহনে এটিএমৰ পৰা আপুনি টকা উইথড্ৰল কৰিব পাৰিব। সেইটো কাৰণে আপুনি কি কৰিব লাগিব, পোনপ্ৰথমতে আপোনালোকৰ ফোনত যদি ইউনো SBI ইনষ্টল আছে তেনেহ'লেতো ভাল কথা। নহ'লে আপোনালোকে পোনে কি কৰিব, আপোনালোকৰ প্লে ষ্ট'ৰটো খুলি ল'ব। প্লে ষ্ট'ৰটো খুলি লৈ পোনে আপোনালোকে প্লে ষ্ট'ৰত গৈ ইয়াত টাইপ কৰিব ইউনো SBI। ইউনো SBI টাইপ কৰাৰ পিছত তাক পোনে আপোনালোকে চাৰ্চ কৰি দিব। চাৰ্চ কৰি দিয়াৰ পিছত আপোনালোকৰ সন্মুখত ইউনো SBI খোল খাই ওলাব। তাৰপিছত আপোনালোকে চিম্পলি তাত ক্লিক কৰিব আৰু কাষত থকা ইনষ্টল বাটনটো ক্লিক কৰি আপোনালোকে তাক ইনষ্টল কৰি ল'ব। মোৰ যিহেতু অলৰেডি ইনষ্টল আছে গতিকে মই পোনে ইয়াৰ পৰা আপোনালোকক তাক মই অ'পেন কৰি দেখাইছোঁ। তাৰপিছত আপোনালোকে পোনে তাৰ পৰা আপোনালোকে ইউনো SBIটো খুলি ল'ব। আৰু বন্ধুসকল ইউনো SBIটো ইনষ্টল কৰাৰ পিছত কেনেকৈ তাক বেংক একাউণ্টৰ লগত লিংক কৰিব পাৰি, কেনেকৈ আপুনি এমপিন জেনেৰেট কৰিব, ইয়াৰ ওপৰত মই বেলেগ এটা ভিডিঅ' বনাম। এই ভিডিঅ'টোত কেৱল মাত্ৰ আপোনালোকক দেখুৱাম যে কেনেকৈ আপুনি এই ইউনো SBIৰ জৰিয়তে এটিএমৰ পৰা এটিএম কাৰ্ড অবিহনে আপুনি টকা উইথড্ৰল কৰিব পাৰে। তাৰ কাৰণে আপোনালোকে প্ৰথমতে ইয়াত কি কৰিব, প্ৰথমতে আপুনি তাত লগ ইন হৈ ল'ব লাগিব। আৰু বন্ধুসকল মই প্ৰাইভেচিৰ কাৰণে কিছুমান ডাটা হাইড কৰি দিবলগীয়া হৈছে। আপোনালোকে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। মই যেনেদৰে কৈ গৈ আছোঁ আপোনালোকে তেনেদৰে কৰিলে আপোনালোকে এই যিটো ফেচিলিটি সেই ফেচিলিটিটো উপভোগ কৰিব পাৰিব। তাৰপিছত আপোনালোকে কি কৰিব, ইয়াত আপোনালোকে স্ক্ৰীণত দেখিব পাৰে কাষত যিটো আপোনাৰ 3 নম্বৰ অপশ্যন আছে ইউনো কেছ, তাত আপোনালোকে চিম্পলি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখলৈ 3টা অপশ্যন আহিব। মোৰ যিহেতু নেটৱৰ্কটো অলপ শ্ল' আছে, এতিয়া আপোনালোকৰ একেবাৰে ওপৰত যিটো আপোনালোকে দেখিবলৈ পাব এটিএম উইথড্ৰল মানি ফ্ৰম SBI ATM উইথ ট্ৰেনজেকশ্যন উইথ লিমিট 20,000। আপুনি 20,000 টকা পৰ্যন্ত এই প্ৰচেছৰ জৰিয়তে আপুনি এটিএমৰ পৰা উইথড্ৰল কৰিব পাৰিব। আপুনি কি কৰিব, তাৰপিছত পোনে ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত আপোনালোকৰ যি একাউণ্টৰ এমাউণ্ট সেই এমাউণ্টটো ওলাব। তাৰ পৰা আপুনি কিমান টকা উইথড্ৰল কৰিব, ধৰি লওক মই ইয়াৰ পৰা যদি 1000 টকা উইথড্ৰল কৰিব বিচাৰোঁ, ইয়াত মই 1000 ইয়াত মাৰি দিলোঁ। টাইপ কৰি পিছত আপুনি নেক্সট কৰিব লাগিব। নেক্সট কৰাৰ পিছত আপুনি কি কৰিব, আপোনালোকৰ যোনটো পিন যিটো নেকি আপুনি যে এপছটোত লগ ইন হ'বৰ কাৰণে এমপিন টাইপ কৰে, সেই এমপিনটো পোনে আপুনি ইয়াত টাইপ কৰিব। মই এমপিনটো ইয়াত টাইপ কৰি দিছোঁ। তাৰপিছত আপুনি চিম্পলি তাক নেক্সট কৰিব। নেক্সট কৰাৰ পিছত আপোনালোকৰ তলত এটা টিক বক্স আহিব, আই এগ্ৰি টু টাৰ্মছ এণ্ড কণ্ডিশ্যন। তাত আপোনালোকে চিম্পলি টিক কৰি কনফাৰ্ম কৰি দিব। কনফাৰ্ম কৰাৰ পিছত আপোনালোকৰ সন্মুখলৈ আহিব বেলেগ এখন স্ক্ৰীণ। আপোনালোকৰ ইয়াত দেখাইছে নিয়েৰেষ্ট কেছ পইণ্টছ গ' টু ৰিলেশ্যনশ্বিপ, আৰু আপোনালোকৰ যিটো ইনবক্সত এটা মেছেজ আহিব। সেই মোবাইল নম্বৰটোত যিটো মোবাইল নম্বৰ কি আপোনাৰ বেংক একাউণ্টৰ লগত ৰেজিষ্টাৰ থাকে, যিটো নেকি আপুনি টকা উইথড্ৰল কৰিলে বা ডিপ'জিট কৰিলে আপোনাৰ মোবাইললৈ SMS আহে, সেই নম্বৰটোত আপোনাৰ এটা 6টা সংখ্যাৰ OTP আহিব। মই ইয়াত যেনেকৈ আপোনালোকক দেখুৱাই দিছোঁ, মোৰ মোবাইলত এইটো আপোনাৰ 6টা সংখ্যাৰ এটা OTP আহিছে 4524, যেনেকৈ কৰি এটা 6টা সংখ্যাৰ OTP আহিব। আৰু সেই OTPটোকে লৈ গৈ আপুনি এটিএমত গৈ
তাত এণ্টাৰ কৰিব লাগিব। এতিয়া আপোনালোকক পোনে পোনে মই ATM-লৈ লৈ গৈছোঁ আৰু ATM-ত গৈ এইটো কেনেকৈ কৰিব লাগে আপোনাক মই এইটো ডিটেইলি প্ৰেক্টিকেলি ভালদৰে দেখুৱাই আছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। ভিডিঅ'টোৰ শেষত আপোনালোকক মই গোটেইখিনি বস্তু ভালকৈ ডিটেইলি বুজাই ক'ম। আৰু বন্ধুসকল, এইটো যি OTP, সেই OTPটো আপোনাৰ 24 ঘণ্টালৈকে ভেলিড থাকিব। আপুনি 24 ঘণ্টাৰ ভিতৰত যিকোনো সময়তে আপুনি যিকোনো এটা SBI ATM-ত গৈ আপুনি সেই OTPটো এপ্লাই কৰি আপুনি ATM-ৰ পৰা আপোনাৰ টকা উইথড্ৰল কৰিব পাৰিব। নহ'লে বন্ধুসকল বলক পলম নকৰি আমি ATM-লৈ যাওঁ। আৰু বন্ধুসকল, বৰ্তমান মই পালোহি এটা ATM। এইটো মোৰ পিছফালে দেখিবলৈ পাইছে, এইটো এটা ষ্টেট বেংক অফ ইণ্ডিয়াৰ ATM। এতিয়া বলক ATM-ৰ ভিতৰলৈ যাওঁ আৰু ATM-ৰ ভিতৰত গৈ আপোনালোকে কি কৰিব লাগিব সেইখিনি আপোনালোকক প্ৰেক্টিকেলি মই দেখুৱাই দিওঁ। এইটো আপোনালোকৰ সন্মুখত এটা ষ্টেট বেংক অফ ইণ্ডিয়াৰ ATM মেচিন। ইয়াত এতিয়া আপুনি কি কৰিব, পোনপ্ৰথমতে আপোনালোকে মেচিনটোলৈ চাওক। তাত আপোনালোকে পোনপ্ৰথমে একো কৰাৰ দৰকাৰ নাই। একেবাৰে তলত আপোনালোকে এটা অপশ্যন দেখিবলৈ পাইছে, এইটো ইউনো কেছ। আপোনালোকে তাৰ লেফ্টত ৰাইটত যিটো আপোনাৰ বটন আছে তাত আপোনালোকে চিম্পলি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এটা নম্বৰ বিচাৰিব, এটা ট্ৰেনজেকশ্যন নম্বৰ। আৰু সেই ট্ৰেনজেকশ্যন নম্বৰটো হৈছে সেইটো নেকি যিটো নেকি আপোনাৰ মোবাইলত SMS হিচাপে আহিছিলে, 6টা সংখ্যাৰ যিটো ওৱান টাইম পাছৱৰ্ড। সেই OTPটো আপুনি ধুনীয়াকৈ এনেকৈ মোবাইলত চাই ল'ব। তাৰপিছত আপুনি তাক এণ্টাৰ কৰিব লাগিব। এইটো এতিয়া যেনেকৈ মই ইয়াত এণ্টাৰ কৰিছোঁ। তাৰপিছত চিম্পলি আপুনি তাক কাষত থকা অপশ্যনত কনফাৰ্ম কৰিব। কনফাৰ্ম কৰাৰ পিছত আপুনি কিমানটো এমাউণ্ট আপুনি উইথড্ৰল কৰিব বিচাৰিছে সেই এমাউণ্টটো আপুনি ইয়াত এণ্টাৰ কৰি দিব। যেনেকৈ মই ইয়াত এণ্টাৰ কৰিছোঁ 1000। তাৰপিছত আপুনি চিম্পলি তাক য়েছ কৰিব। য়েছ কৰাৰ পিছত আপোনাৰ 6 ডিজিট যিটো ইউনো কেছ কোড বিচাৰিছে সেই কোডটো আপোনাৰ যিটো নেকি আপুনি লগ ইন কৰিবৰ কাৰণে যিটো আপুনি এমপিন ব্যৱহাৰ কৰে সেই এমপিনটো আপুনি ইয়াত এণ্টাৰ কৰিব। এণ্টাৰ কৰাৰ পিছত আপুনি তাক পোনে পোনে কনফাৰ্ম কৰিব। কনফাৰ্ম কৰাৰ লগে লগে দেখিবলৈ পালে মোৰ ATM-ৰ মেচিন চলিবলৈ ল'লে আৰু আপোনালোকে দেখিবলৈ পাব মোৰ যি কেছ সেই কেছ বৰ্তমান সময়ত ATM-ৰ মেচিনৰ পৰা ওলাই সেই বৰ্তমান সময়ত কেছ উইথড্ৰল হৈ গৈছে। আৰু আপোনালোকে ইয়াত দেখিবলৈ পাইছে মোৰ কোনো ধৰণৰ বৰ্তমান সময়ত কোনো কাৰ্ড ইয়াত মই ব্যৱহাৰ কৰা নাই। তাৰপিছত আপোনাৰ এইটো কেছ উইথড্ৰল কমপ্লিট হোৱাৰ পিছত চিম্পলি আপুনি ইয়াত কেঞ্চেল বটনটো ক্লিক কৰি আপুনি তাক কেঞ্চেল কৰিব পাৰে, নতুবা আপুনি অলপ সময় ৰৈ দিলে মেচিনটো অট'মেটিক তাক কেঞ্চেল কৰি দিব। তেনেহ'লে বন্ধুসকল, আপোনালোকে জানিব পাৰিলে আৰু বুজিব পাৰিলে যে কেনেকৈ ATM কাৰ্ড নোহোৱাকৈও SBIৰ যিকোনো ATM-ৰ পৰা আপুনি কেছ উইথড্ৰল কৰিব পাৰিব। এইটো দেখিছে, এয়া মোৰ হাতত কেছ। মই কাৰ্ড অবিহনে তাক মই SBIৰ যি এইটো ATM আছে তাৰ পৰা মই তাক উইথড্ৰল কৰি দিলোঁ। তেনেহ'লে বন্ধুসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ' চাই যথেষ্ট ভাল পালে। আৰু শেষত আৰু এটা কথা কওঁ, এইটো যি ইউনো SBI এপ্লিকেশ্যন আছে এই এপ্লিকেশ্যনটো সম্পূৰ্ণ ছেফ আৰু নিৰাপদ। আৰু ষ্টেট বেংক অফ ইণ্ডিয়াৰ এইটো এটা অফিচিয়েল এপ্লিকেশ্যন হয়, যাৰ জৰিয়তে নেকি আপুনি আপোনাৰ বেংক একাউণ্ট আছে সেই বেংক একাউণ্টক আপুনি ঘৰৰ পৰাই আপুনি তাক কণ্ট্ৰল কৰিব পাৰে। আৰু ইয়াৰ বাবদ আপোনাৰ যি ষ্টেট বেংক অফ ইণ্ডিয়াই আপোনাৰ যি এনুৱেলি ATM চাৰ্জ কাটে সেই ATM চাৰ্জটোৰ পৰাও আপুনি ৰেহাই পাব পাৰে। আশা কৰোঁ বন্ধুসকল আপোনালোকে ভিডিঅ'টো চাই যথেষ্ট ভাল পালে। যদি ভিডিঅ'টো চাই আপোনালোকে যথেষ্ট উপকৃত হৈছে তেনেহ'লে অনুগ্ৰহ কৰি ভিডিঅ'টোত এটা লাইক কৰিব। আৰু আপোনালোকে যদি ভিডিঅ'টো শ্বেয়াৰ কৰিব বিচাৰে তেনেহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু ভৱিষ্যতে যদি আপোনাৰ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবৰ কাৰণে আশা কৰে তেনেহ'লে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোক উৎসাহ জনাবলৈ নাপাহৰিব। তেনেহ'লে পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে বাই বাই।